জালি কিমান দাম? যোৰা নিলে 300, এটা নিলে 200। ঠিক আছে দিয়ক, গোটেইকেইটাই দিয়ক। এতিয়া হ'ল 600 টকা হ'ল ন? দি আছোঁ ৰ'ব। এইটো লওক। চাল্লা অত সময় নিলে ঘৰত গালিহে দিব নেকি? তাক এটা ঘূৰাই দি থৈ আহোঁ। এই লাৰু অত সোপা নিলে গালিহে দিব বুজিছে? এটা ৰাখি দিয়ক বুজিছে আপুনি, এটা ৰাখি দিয়ক। 200 টকা কৈছিলে নহয় তাত ন? 200 টকা ৰাখি দিয়ক। এটা যেনে তেনে তাক ঘূৰালোঁ আৰু 3টা আছে। ইয়াৰ পৰা আৰু এটা ঘূৰাই দিব। ঘৰৰ পৰা ফোন মাৰিছে, আৰু এটা কমাই লৈ যাওঁ, 2টাই নিম বুজিছে? লওক, 200 টকা কৈছিলে নহয়, 200 টকা এটা ঘূৰাই দিয়ক। 400 টকা এটা উলিয়ালোঁ, আৰু এইকেইটাও ঘূৰাই দিব লাগিব তাক। ঘূৰাই আহিম ৰ। চাল্লা আৰু 200 টকা তাৰ পৰা উলিয়াবই লাগিব বুজিছ? এইটোও ঘূৰাই দিম। ঘৰত পইচাটো আজি লাও নাপাওঁ। 200 টকা এটা ঘূৰাই দিয়ক। নাই দিয়ক, পিছত লৈ যাম দিয়ক। আহিছোঁ দিয়ক দেই। চাল্লা সি দেখোন মোক 200 টকা এটা দেখোন অভাৰহে লৈ গ'ল। সি দেখোন মোক ঠগি থৈ গ'ল, যোৱা বছৰে চুৰ কৰি গোটেই বস্তু লৈ গ'ল। এইবাৰ এইখিনি চব্জি বেছি ভাত খাব নোৱাৰিম আৰু, কি যে মোক জ্বালা।